নমস্কাৰ বন্ধুসকল, মই হেনো আকাশ বদল আপোনালোকে চাই আছে আকাশ বদল ইউটিউব চেনেল। সো আজি মই আপোনালোকক কম ফাকুৱাৰ বিষয়ে। ফাকুৱাৰ ৰংবিলাক যদি আপোনালোকৰ বেছিকৈ ভিতৰত সোমাই যায় বা ফাকুৱাৰ ৰংবিলাকৰ পৰা আপোনালোকৰ কি কি সাইন্টিফিকলি বৈজ্ঞানিকভাৱে কি আপোনালোকৰ বেমাৰ হ'ব পাৰে বা আপোনালোকে কেনেকৈ ফাকুৱা খেলিলে আপোনালোক সুৰক্ষিত হৈ থাকিব। সো সেইটো টপিকৰ ওপৰত আজি মই আপোনালোকক কথা কম। সো তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো ভাল লাগে সাবস্ক্ৰাইব কৰাৰ লগতে চেনেলটো লাইক কৰি দিব। এইটো ভিডিঅ' লাইক কৰি দিব আৰু কমেন্ট সেকশনত জনাব লাষ্টত আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো। সো আৰম্ভ কৰো আজি দিনটোৰ এই সুন্দৰ ভিডিঅ'টো। সো নমস্কাৰ বন্ধুসকল, মই হেনো আকাশ বদল আপোনালোকে চাই আছে আকাশ বদল ইউটিউব চেনেল। সো প্ৰথমটো আহি গ'ল ফাকুৱা ৰং খেলাৰ প্ৰথমটো নিয়ম, যিটো খেলিলে যেনেকৈ খেলিলে আপোনাৰ স্বাস্থ্য হানি নহয়। সো প্ৰথমটো হৈছে কাপোৰ। হয় আপুনি কাপোৰ পিন্ধিয়ে খেলিব, কাপোৰ নিপিন্ধাকৈ খেলিবলৈ আপোনাক হাক দিয়া নাই। কিন্তু কথা হৈছে কি কাপোৰ ইয়াত ফুলকৈ পিন্ধিব লাগে। যিমান পাৰে আপুনি গাৰ শৰীৰৰ বেছিভাগ অংশ ঢাকিবলৈ চেষ্টা কৰক। দীঘল কাপোৰ পিন্ধক, দীঘল যিবিলাক কাপোৰ আছে ফুল চাৰ্ট ফুল পেণ্ট সেইবিলাক পিন্ধি আপোনালোকে পাৰিলে ফাকুৱা খেলক। তেতিয়া কি হ'ব, আপোনালোকৰ স্কিনটো যিটো আছে সেই স্কিনটো ফাকুৱা ৰঙৰ পৰা বাচি থাকিব। কিয়নো ফাকুৱা ৰংবিলাক আজিকালি বহুতো কেমিকেল দিয়া থাকে। সেই কেমিকেল বিলাকে আমাৰ শৰীৰৰ যিটো স্কিন আছে সেই স্কিনটো বহুত সাইড ইফেক্ট কৰে বা স্কিনটো বেয়া কৰে। সো সেইটো হৈ গ'ল। দ্বিতীয়টো আহি গ'ল কোকোনাট অইল। হয়, নাৰিকল তেল। আপোনালোকে যেতিয়া ফাকুৱা খেলিবলৈ যাব, ফাকুৱা খেলিবলৈ যোৱাৰ আগত আপোনালোকে গোটেই সৰ্বশৰীৰত পাৰিলে ফাকুৱা খেলাৰ আগত নাৰিকলৰ যিটো তেল আছে সেই তেলটো ঘঁহি ল'ব। কাৰণ যেতিয়া আমাৰ গাটো শুকাই থাকে তেতিয়া আমাৰ সেই গা শুকাই থকা সময়ত আমাৰ যেতিয়া ছালবিলাক গাটো যেতিয়া শুকাই থাকে তেতিয়া আমাৰ ছালবিলাকৰ মাজেদি এনেকে যিটো সৰু সৰু ফাগ হয় সেই ফাকেদি ফাকুৱা ৰংটো যিটো আছে ভিতৰত সোমাই যায় আৰু সোমাই যোৱাৰ পিছত আমাৰ শৰীৰত সাইড ইফেক্ট কৰে। ঠিক আছে, তো সেইটো কাৰণে আপোনালোকে কি কৰিব লাগে, পাৰিলে সম্পূৰ্ণ শৰীৰত মিঠাতেল কোৱা নাই মই, নাৰিকলৰ তেল সানি ল'ব। তেতিয়া যদি সেই ফাকুৱাটো আপোনালোকে লাগে বা কোনোবাই সানে তেতিয়াহ'লে সেই ফাকুৱাটোৰ পৰা আপোনাৰ কোনো সাইড ইফেক্ট নহয়। তাৰ নেক্সট পইণ্টটো আহিলে পানী। হয়, আপোনালোকে ফাকুৱা যেতিয়া খেলিবলৈ যায় তাৰ ফাকুৱা খেলিবলৈ যোৱাৰ আগত যিমান পৰিমাণৰ পাৰে পানী খাই ল'ব। কাৰণ যেতিয়া আমাৰ বাহিৰৰ পৰা শৰীৰটো তেলেদি যেতিয়া আমি এটা প্ৰলেপ দি দিলো, এটা প্ৰটেকশ্যন দিলো, তেতিয়া আমাৰ ভিতৰৰ পৰা এটা প্ৰটেকশ্যন পোৱাটো বহুত প্ৰয়োজনীয়, যিটো পানীয়ে আমাৰ শৰীৰত পূৰণ কৰে। তো সেই পানী আপোনালোকে খোৱাটো বিশেষ প্ৰয়োজনীয় ফাকুৱা খেলিবলৈ যোৱাৰ আগত। পাৰিলে আপুনি ফাকুৱা খেলিবলৈ যোৱাৰ আগত 2 পৰা 2.5 গিলাচ বা 3 গিলাচ পানী খাবলৈ চেষ্টা কৰিব। তাৰ নেক্সট পইণ্টটো আহিলে কি, আপোনালোকে যেতিয়া ফাকুৱা খেলিবলৈ যায় তেতিয়া আপোনালোকে ছানগ্লাছ পিন্ধি পেলাই ফাকুৱা খেলিব। হয়, যেতিয়া ফাকুৱা ৰংটো আমাৰ চকুৰ ভিতৰত যায় তেতিয়া আমাৰ চকুত এলাৰ্জি হয় বা আমাৰ চকুৰটো আমাৰ চবতছে প্ৰয়োজনীয় বস্তু। সো সেই অংগটো আপোনাৰ নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে বহুতে ছানগ্লাছ পিন্ধি পেলাই ফাকুৱা খেলা দেখা যায়। সো আপুনিও ছানগ্লাছ পিন্ধি পেলাই ফাকুৱা খেলিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ শৰীৰত কোনো ধৰণৰ লোকচান নহ'ব আৰু আপুনি ভালকৈ ফাকুৱা খেলিব পাৰিব। তাৰ নেক্সট পইণ্টটো আহিলে, যেতিয়া আমি ফাকুৱা খেলাৰ পিছত আমাৰ শৰীৰত লাগি যায় আপোনালোকৰ ফাকুৱাবিলাক। সো সেই ফাকুৱাবিলাক আপোনালোকে বহুত জোৰেৰে আপোনালোকে সেইবিলাক হাতেৰে এনেকে ঘঁহি আঁতৰাবলৈ নাচাব। তাৰ পৰা স্কিনত বহুত হাৰ্ড হ'ব। তো তাৰ কাৰণে মই প্ৰথমতে কৈছো যে নাৰিকলৰ তেল সনাটো বিশেষ প্ৰয়োজনীয়। যদি আপুনি নাৰিকলৰ তেল সানি ফাকুৱা খেলে তেতিয়াহ'লে আপোনাৰ শৰীৰত তেনেকুৱা ধৰণৰ কোনো স্ক্ৰেচ কৰাৰ প্ৰয়োজন নাই। তাৰ নেক্সট যিটো পইণ্ট আছে সেইটো হৈছে বহুত ইম্পৰ্টেণ্ট পইণ্ট। কিয়নো আজিকালি ফাকুৱা কিনিবলৈ গ'লে আপোনালোকে ব্ৰেণ্ডেড ফাকুৱা নাপায়। সো কিছুমান ফকতীয়া ফাকুৱা পায় যিবিলাকে আমাৰ বেছিকৈ সাইড ইফেক্ট কৰে। সো সেইটো কাৰণে কৈছো যে যেতিয়া আপুনি ফাকুৱা কিনিবলৈ এখন দোকানত যাব তেতিয়া আপুনি ব্ৰেণ্ডেড ফাকুৱাহে কিনিব। নহ'লে আপুনি নেচাৰেল ফাকুৱা ইউজ কৰিব পাৰে, যিবিলাক গছৰ পাতৰ পৰা বা ফুলৰ পৰা বনোৱা বা তৈয়াৰ কৰা হয়। সেইবিলাক ফাকুৱা আপোনালোকে খেলিব পাৰে, যিবিলাকৰ পৰা আমাৰ কোনো ধৰণৰ শৰীৰত সাইড ইফেক্ট নকৰে। সো এইটো ধ্যান ৰাখিব যেতিয়া আপুনি ফাকুৱা কিনিবলৈ যায় বজাৰত, তেতিয়া যাতে আপোনাক কোনো ধৰণৰ ঠগবাজি ফাকুৱা বা তেনেকুৱা নাম নেকি কিছুমান কোম্পানী ফাকুৱা নিকিনে, যিবিলাক এটা সৰু পেকেজতহে পায়। সো নেক্সট পইণ্ট আহিলে কি, যেতিয়া আপুনি ফাকুৱা খেলি থাকে তেতিয়া আপুনি কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰিব। হয়, বহুতো য়ংষ্টাৰে কি কৰে, কেপি নহ'লে আজিকালি থাকিব নোৱাৰে। সো ফাকুৱা খেলি থকা সময়ত কেপিটো আপুনি খোৱাৰ পৰা অলপ অব্যাহত থাকিব, বা মই কেপি বুলি ক'বলৈ যোৱা নাই, কোনো ধৰণৰ খাদ্যই আপোনালোকে খাব নালাগে যেতিয়া আপোনালোকে ফাকুৱা খেলি থাকে। কাৰণ যেতিয়া সেই ফাকুৱাটো আপুনি খেলি থাকোঁতে খায় কিবা এটা বস্তু, তাত কেমিকেল, ফাকুৱাৰ যিটো কেমিকেল আছে সেইটো ফাকুৱাটো যদি পেটলৈ যায় আমাৰ, তেতিয়াহ'লে ফাকুৱাটোত থকা যিটো কেমিকেল সেইটোৱে আমাৰ সাইড ইফেক্ট কৰিব, আমাৰ পেটত বেয়া কৰিব বা আমাৰ শৰীৰত হানি কৰিব। সো সেইকাৰণে কৈছে যে খেলি থকাৰ সময়ত কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নালাগে। সো এইকেইটাই আছিলে ফাকুৱাৰ বিষয়ে অলপ সতৰ্কতা। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, আৰু শ্বেয়াৰ কৰক সকলোৰে লগত, যাতে সকলোকে
বা সকলোৱে গম পাব লাগে যে কেনেকুৱা ধৰণৰ ফাকুৱাৰ সাইড ইফেক্ট হ'ব পাৰে বা কেনেকৈ ফাকুৱা খেলিলে আমাৰ কোনো ধৰণৰ অপকাৰ নহয়। সো আজিলৈ মানে আছিলে জয় অসম, জয় হিন্দ।